নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ ওচৰলৈ আন এটি সকলোৰে প্ৰিয় কণীৰ চপ ৰেচিপি লৈ আহিছোঁ আহক তেনেহ'লে পলম নকৰি এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ এই ৰেচিপিটোৰ বাবে আমাক লাগিব কণী মই লৈছোঁ 3টা কণী বইল কৰি আপোনালোকে নিজৰ প্ৰয়োজন মতে লৈ ল'ব আৰু লৈছোঁ বইল কৰা 3টা আলু আৰু লাগিব আমাক কৰ্ণফ্লাৱাৰ মই এচামুচ লৈছোঁ আৰু লৈছোঁ ময়দা এচামুচ তাৰ পিছত মছলাৰ ভিতৰত লৈছোঁ মই অলপমান চাট মছলা অলপমান গৰম মছলা এচামুচ কচুৰি মেথি সোৱাদ অনুযায়ী নিমখ এটা পিয়াজ কাটি লৈছোঁ আৰু এটা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ মই কেইখনমান টচ বিস্কুট কেইখন মই মিক্সিত গুড়ি কৰি ল'ম আৰু এয়া চাওক এইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ প্ৰথমতে আলুখিনি পিটিকি ল'ব লাগিব মই হাতেৰে পিটিকি লৈছোঁ আপোনালোকে এইখিনি সালাড বনা ৰুকনিৰেও ৰুকি ল'ব পাৰে এইখিনি যাতে অকণো গোটা গোটা নাথাকে আৰু এতিয়া দিব লাগিব আমাক মছলাখিনি পিটিকি ৰখা আলুখিনি মই চাট মছলা দিছোঁ গৰম মছলা দিছোঁ আৰু কচুৰি মেথিখিনি দিছোঁ আৰু লগতে নিমখখিনিও দিছোঁ তাৰ পিছত কাটি ৰখা জলকীয়া আৰু পিয়াজখিনিও দি দিছোঁ মছলাখিনি দি পেলাই এইখিনি এতিয়া আলুৰ লগত ভালকৈ মিহলি কৰি ল'ব লাগিব এতিয়া কৰ্ণফ্লাৱাৰ আৰু ময়দাখিনি মিহলি কৰি এইখিনি ধুনীয়াকৈ পানী দি পেলাই এটা পেষ্ট বনাই ল'ব লাগিব বেছি পনীয়া কৰিব নালাগে আৰু বেছি ডাঠ কৰিব নালাগে মই ভিডিঅ'টো দেখাৰ দৰে কৰি ল'ব আৰু যদি কৰ্ণফ্লাৱাৰ নাথাকে ময়দা ব্যৱহাৰ কৰিব পাৰে মই দুয়োটাই ব্যৱহাৰ কৰিছোঁ এতিয়া ৰেডি কৰি ৰখা আলুখিনি অলপ অলপকৈ লৈ হাতৰ তলত মই দেখুৱাৰ দৰে কণী এটা মাজত দি ভালদৰে আলুৰে কণীটো ঢাকি কণীৰ চপ এটা বনাই লৈছোঁ আৰু এয়া এটা চপ ৰেডি হৈ গ'ল আৰু আনটো এনেদৰে কৰি লৈছোঁ এতিয়া বনাই লোৱা চপকেইটা এটা এটাকৈ লৈ গলাই লোৱা ময়দাখিনিত লগাই ল'ব লাগিব যাতে চাৰিওফালে মিশ্ৰণখিনি লাগি যায় তাৰ পিছত চপটো বিস্কুটৰ গুড়িখিনি ভালকৈ লগাব লাগিব এয়া ধুনীয়াকৈ লগাই লোৱা হৈছে আৰু ঠিক তেনেদৰে গোটেইকেইটা চপ এনেদৰে বনাব লাগিব আৰু এয়া গোটেইকেইটা চব ৰেডি হৈ গ'ল গতিকে আহক এইখিনি এতিয়া ভাজিব লাগিব গৰম কেৰাহী এখনত ৰিফাইন তেল দিছোঁ আৰু তেলখিনি সম্পূৰ্ণকৈ গৰম হোৱাত এতিয়া কণীৰ চপকেইটা এটা এটাকৈ দি ভাজি ল'ম এটা সাইড ভালকৈ ভজাৰ পিছত আনটো সাইড উলটাই দিছোঁ মই এনেদৰে উলটাই ভাজি ল'ম এইখিনি এতিয়া মিডিয়াম জুই কৰি চপকেইটা ভাজিব লাগিব চপকেইটা ৰংচুৱা পৰিব ধৰিছে দেখিছা নহয় অলপ ৰংচুৱা পৰালৈ ভজাৰ পিছত এতিয়া চপকেইটা নমাই লৈছোঁ মই প্লেট এখনৰ ওপৰত টিছু পেপাৰ লৈছোঁ এয়া চাওক ধুনীয়াকৈ ভজা হৈছে আৰু মোৰ কণী চপ ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ